खेल, मनोरंजन और दुनिया की सभी खबरों के लिए आप डाउनलोड कर सकते हैं ऑनलाइन न्यूज़ अवेलेबल ऑन गूगल प्ले स्टोर, लिंक इन डेस्क्रिप्शन। অসম চৰকাৰৰ জলসিঞ্চন বিভাগত প্ৰায় 643টা পোষ্ট ওলাইছে। ইঞ্জিনিয়াৰ পোষ্ট, জুনিয়ৰ এছিষ্টেণ্ট, পাৱাৰ পাম্প অপাৰেটৰ, ছেকশ্যন এছিষ্টেণ্ট, বহুতো পোষ্ট আছে। আপোনালোকে জানুৱাৰীৰ 8 তাৰিখৰ আগতে এপ্লাই কৰিব লাগিব। এটা তেওঁলোকে উল্লেখ কৰিছে সাব অৰ্ডিনেটৰ ইঞ্জিনিয়াৰ 21টা পোষ্ট আছে, য'ত তেওঁলোকে চিভিল ডিপ্ল'মা কোৰ্চ ইন চিভিল ফ্ৰম ৰিকগনাইজ পলিটেকনিক। সাব অৰ্ডিনেট ইঞ্জিনিয়াৰ এটা পোষ্ট আছে, তেওঁলোকে ডিপ্ল'মা বিচাৰিছে পলিটেকনিক অথবা ইঞ্জিনিয়াৰ ইনষ্টিটিউটৰ পৰা। জুনিয়ৰ এছিষ্টেণ্ট হেড অফিচ লেভেল 23টা পোষ্ট আছে, য'ত তেওঁলোকে ডিগ্ৰী বিচাৰিছে। জুনিয়ৰ এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট লেভেল 159টা পোষ্ট আছে, য'ত তেওঁলোকে ডিগ্ৰী বিচাৰিছে, যিকোনো এনি গ্ৰেজুৱেট আৰু কম্পিউটাৰ নলেজ থাকিব লাগিব। তো আপোনালোকে পলম নকৰিব, এপ্লাই কৰিব। 8 জানুৱাৰীৰ আগতে এপ্লাই কৰিব লাগিব, অনলাইন এপ্লাই হ'ব। ছেকশ্যন এছিষ্টেণ্ট 397টা পোষ্ট আছে, হাই ছেকেণ্ডেৰী বিচাৰিছে। পাৱাৰ পাম্প অপাৰেটৰ 41টা পোষ্ট আছে, য'ত তেওঁলোকে হাই ছেকেণ্ডেৰী বিচাৰিছে। গোটেইকেইটা পোষ্টৰে গ্ৰেড পে 14,000 টকাৰ পৰা 60,500 টকালৈকে। চ' আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে সকলোৱে এপ্লাই কৰিব পাৰে। প্ৰাইমাৰী ইনভেষ্টিগেশ্যন এটা পোষ্ট আছে, 14,000 টকাৰ পৰা 60,500 টকালৈ গ্ৰেড পে। চ' ৰিজাৰ্ভেশ্যন ইয়াতে ফিজিকেলি চেলেঞ্জৰ বাবে ৰিজাৰ্ভেশ্যন নাই, কাৰণ তেওঁলোকে এক্সট্ৰাকৈ পোষ্ট অলৰেডি ওলাইছে আগতে। আৰু বয়সৰ ঊৰ্ধ্বসীমা দিছে 18 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। SC STৰ বাবে তেওঁলোকে 3 বছৰ ৰিজাৰ্ভেশ্যন আছে। আপোনালোকে এপ্লাই কৰাৰ টাইমত অনলাইন এপ্লাই কৰিব লাগিব। আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেন্স অৰ্থাৎ ভোটাৰ ID কাৰ্ড আপোনালোকৰ লাগিব। আপোনাৰ নাই যদি আপোনাৰ মা দেউতাৰ দিব লাগিব। আপোনালোকে এছ প্ৰুফৰ কাৰণে মেট্ৰিক পাছ চাৰ্টিফিকেট দিব লাগিব, ভোটাৰ ID দিব লাগিব। আপোনালোকৰ এক্সামিনেশ্যন হাই ছেকেণ্ডেৰী বা গ্ৰেজুৱেট পাছ কৰা চাৰ্টিফিকেট দিব লাগিব, লগতে ফটো 1 কপি দিব লাগিব ৰিচেণ্ট, আৰু আপোনাৰ ছিগনেচাৰ স্কেন কৰিব লাগিব। যদি আপুনি কাষ্ট আছে, আপোনাৰ SC OBC SC, তেনেহ'লে আপুনি কাষ্ট চাৰ্টিফিকেটখন আপলোড কৰিব লাগিব। চ' ইয়াতে চিলেকশ্যন পিছত হ'ব, এক্সাম হ'ব, OMR চিষ্টেমত হ'ব। তাৰপিছত OMR ৰিজাল্ট দিয়াৰ পিছত ডাইৰেক্ট ভাইভা হ'ব, ভাইভাৰ পিছত আপোনালোকৰ এপইণ্টমেণ্ট হ'ব। চ' আপোনালোকে পলম নকৰিব, এপ্লাই কৰক। 20 তাৰিখৰ পৰা আৰম্ভ হৈছে। অফিচিয়েল ন'টিফিকেশ্যনটো লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে তাতে গৈ অনলাইন এপ্লাই কৰিব পাৰিব। চ' ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰিব, আৰু যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব, যাতে সকলোৱে এপ্লাই কৰিব পাৰে।